2023 ICC ৱৰ্ল্ড কাপৰ 35 নম্বৰ মেচটো নিউজিলেণ্ড আৰু পাকিস্তানৰ মাজত খেলা হয় আৰু এই আজিৰ মেচটোত পাকিস্তানৰ ফখৰ জামানে এটা ডাঙৰ ৰেকৰ্ড নিজৰ নামত কৰি লয় আৰু সেই ৰেকৰ্ডটো কি ভিডিঅ'টোৰ শেষত আলোচনা কৰিম তো আগতে চাই লওঁ যে আজিৰ মেচখনত কি হৈছে আজিৰ মেচখনত প্ৰথমতে টছ জিকি নিউজিলেণ্ড বেটিং কৰিবলৈ সিদ্ধান্ত লয় আৰু নিউজিলেণ্ডে 401 ৰান বনায় য'ত নিউজিলেণ্ডৰ অলৰাউণ্ডাৰ ৰাচিন ৰাবিন্দা 108 ৰান বনায় আৰু তেওঁৰ লগতে কেন উইলিয়ামছনো 95 ৰান বনায় আজি যদিও পাকিস্তানৰ বলাৰসকলৰ পাৰফৰ্মেন্সটো সিমান এটা ভাল নাছিল তথাপিও ইয়াত মোহাম্মদ অসীমে 3টা উইকেট লয় আৰু ইয়াৰ বাহিৰেও হাছান আলী ইফতিকাৰ আহমেদ আৰু হাৰিছ ৰফে এটাকে উইকেট লয় কিন্তু ইয়াৰ পিছত যেতিয়া 402 ৰানৰ টাৰ্গেটৰ পিছা কৰিবলৈ পাকিস্তান বেটিং কৰিবলৈ আহে তেতিয়া আব্দুল্লাহ শফিকে প্ৰথমতে 4 ৰান কৰি আউট হৈ যায় ইয়াৰ পিছত ফখৰ জামান আৰু বাবৰ আজমে মিলি পাকিস্তানৰ ইনিংছটো আগুৱাই লৈ যায় য'ত ফখৰ জামানে 126 ৰান কৰে আৰু ইয়াত তেওঁ 8টা 4 লগায় আৰু 11টা 6 লগায় আৰু ফখৰ জামানৰ লগতে বাবৰ আজমেও 66 ৰানৰ এটা ধুনীয়া ইনিংছ খেলায় আৰু 25 অভাৰ পিছত পাকিস্তানৰ স্কোৰটো যেতিয়া 200 ৰান আছিল ইয়াৰ পিছত বৰষুণ আহে আৰু বৰষুণ নেৰাৰ বাবে পাকিস্তানক DSL মেথড পাকিস্তানক আজি উইনিং বুলি ঘোষণা কৰা হয় আৰু এনেদৰে পাকিস্তানে 21 ৰানত আজিৰ মেচটো নিজৰ নামত কৰি লয় তো এতিয়া হও পাকিস্তানৰ ফখৰ জামানৰ কোনটো ৰেকৰ্ড আজি তেওঁ কৰিলে ফখৰ জামানে আজি এটা ৰেকৰ্ড নিজৰ নামত কৰি লৈছে সেই ৰেকৰ্ডটো হ'ল যে ফখৰ জামানে পাকিস্তানৰ তৰফৰ পৰা ফাৰ্ষ্টেষ্ট সেঞ্চুৰী ৱৰ্ল্ড কাপত আটাইতকৈ সোনকালে সেঞ্চুৰী কৰা এতিয়া 1 নম্বৰ বেটসম্যান হ'ল ফখৰ জামান